তো কি চিন্তা করিস হে? ও ভাই আমৰ বতৰ আহিল আমো গেল লিটুকুৰ বতৰ আহিল লিটুকু গেল কিন্তু কঁঠালৰ বতৰ আহিল কঁঠালো যাব নেকি এইবাৰ এই কে যাব কঁঠাল বিক্ৰী কৰি আছো এটা লৈ আহিবি খাজি পইচা পাতিও নাই চোৰে কৰো নেকি কি ভাবিছ এ ভাই কি চাই আছে হে এই চুৰ কৰাটো ভাল হ'ব না আকৌ ধৰা খালি দেখোন ৰাম ঠগান আমি মনে মনে কৰিম না কোনো গম নাপায় মই কিন্তু দূৰত থাকিম তই যি কৰা কৰিবি হ'ব তো খালি খাব পাবা লাগে বেছ চুৰ ক'ত কৰা যাচোন দে জজি হ'ব পিছে তই যে চুৰ কৰিম বুলি ক'লি কাঠ চুৰ কৰিবি হৰকানতে কৰো নেকি বহুত কঁঠাল আছে সেনতাত না পাৰবি ধৰা খালি আকৌ বুং মাৰবহি আমাক ধৰা খাওঁতো কে চিন্তা আছে কিবা এটা কৰিমে যেনেকে হ'লেও খাৰবিহে লাগে জো 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 এনে মোৰ ৰাস্তাত কি কৰি আছে মই এহঁতৰ কাৰবাৰটো ভাল দেখা নাই আৰু এহঁতে কি কৰে চাওঁ ৰ মই লুকে থাকোঁ ৰ ইয়াতে একা কঁঠাল সৰাই আছে আমি আৰু কিয় পাৰবে লাগে বাদ দি ইয়াতে বহুত গীতে সৰা আছে ইয়াৰ পৰা লৈ যাওঁ মনে মনে মুনা এনে নাই নিবে তই অনা নাই মই পিছে কি উঠিম মনে যা তই লৈ যা মই চাওঁ তই কিমানকৈ এতিয়া এটা কঁঠাল আছে বা এহঁতৰ কঁঠালকেইটা বহুত ডাঙৰ সৰু দেখোন কিছুমান ডাঙৰ কিছুমান সৰু আছে দেখোন এই যাক ৰ সি মোনাটো লৈ আহোঁ কি চাইছে এই বেগে ও তো গম পালে কি তুমি কি তো কামাই থেকে আহি আছে হয় নেকি যা কোন আনগে তাই মাঝে কেনা ঠগান দিলো কথাও চাবাক ধরা হওয়া আছে ওই রাজে তিরি আর সে কথা দিলে নি ও তো ইমান দেৰি করলি ও হকান তো চাইছিল আমাক ধরা হটাবা ছিলি তাক মই কে বুঝতে হেদে নি দে তে বেশি মানে দেখতে কথা না মুরা হাম ঠগান লইছো এইকেইটা কঁঠাল খাই লাভ নাই এইকেইটা কঁঠাল বেচ কৰি যাওঁ বেছি কিনে আমি কিনি লৈ যাওঁ দিম যো বেচকো যো বেচে ঐ আমি একা হৰকানটো ৰাস্তাতে দিলো দোকানখন এই সকানটো নাই কি কি দিয়ে লৈ গৈছি মই তাক ঠগাইছো আৰু যদি বজাৰত বেচবে যা মানুহ ৰাখছে বজাৰত দিকে একবাৰ ওলাই যাওঁ কঁঠাল এটা পালি ঘৰত আনি খাম খাওঁ তাতে দেখোন কঁঠাল বিক্ৰী কৰিছে কঁঠালটো এনেকুৱা বস্তুৱে দি এই যে হ'ব যায় এইটো ডাঙৰ এটা বাছি লৈ যা এইটো দে এইটো ডাঙৰটো বৰ লৈ যায় তুই কঁঠাল ক'ত আছে যা কঁঠালটো কৰিব পৰা আনলি কঁঠালটো আগৰ ৰাস্তাত বেছি আছে যা যাই লৈ লৈ যা কঁঠালটো দাঙি কঁঠাল বৰটো লাগব নে চিটিটো লাগব এই বৰটো দি বৰটোত 40 টকা আৰু সৰুটোত 20 টকা 40 টকা তুই দি এই বিচাৰি তুমি যা পইচা লো কান্দো ৰাস্তাত বেছি আছে যা এই ৰ আমি কঁঠালে খাওঁ ৰ একলা গোটাই খাম ও কঁঠাল খাই আছে দেখোনে তহঁতৰ ঘৰৰ আগৰ পৰাই কিনিছিলো কথা বলতে বেছি কিনে এতিয়া আমি এইটো কিনিব ল'লো আৰু এইটো বঢ়িয়া ডাঙৰ কথা এইটো আমি দুখাম বল খাম বল